Beskar Bianglong Lakha Sirkep Kopli Constituency Kheroni Southern Range Angkangarlo Non Malom Thengpi Kang Huatum Kiong Pik Ajok Kheroni Reserve Lapen Amreng Reserve Kang Thai Dangja Somsi Theglok Lasona Parahot Non Kidubom Kheroni Ranger Harsingkram Sa Duty Keklem Kachepaduk Pik Ajok Patuwe Ajo Porphai Krihini Apor Malom Joy Pen Birta Kilong Ajok Alang Litum Staff Atum Kilang Kichariji Aphan Toy Pen Amreng Alang Roy Adung Along Mat Ihum Bolero Pick Up Number Laki AS02 CC5 815 Bolero along Thengpi ke plaktang ke do o Thegloksi alang litum wandetlo lapen labang so Thengpi ke plaktang ke joy pen kilong ke kusuwa si ke ponji kabor iputa Kheroni Ranger pen nang pachini dun labang so fanta market ador ke 80,000 bagdoji posi nang pachini dun di sare 12:45 তেনেকা টাইম ৰাতি বস্তুটো আমি ইনফৰমেশ্যন পাইছোঁ ইনফৰমেশ্যন এইটো শুনালৈ বস্তুটো আমাৰ ষ্টাফক মই এডভাইচ দিছোঁ এডভাইচ কৰিছোঁ ছিষ্টেমবিলাক শিকাইছে 6-7জন ষ্টাফ পঠাইছে এক্সট্ৰা এইটো এই ভাড়া গাড়ী লৈ কিনে মই ৰেঞ্জৰ পৰা পঠাইছোঁ তাৰপাছত ইম্প'জ কৰিলে কিবা এমব্ৰেং ব্ৰিজ ওচৰত যেতিয়া গাড়ীটো আহি আছে সিহঁতে গাড়ী লগতে আমাৰ ডিউটি যোৱা গাড়ীটো লৈ কিনে বস্তু ৰাস্তাত তুলিছে বস্তু সিহঁতে নামি কিনে পলাই গ'ল এই চোৰবিলাক পলাই গ'ল সিহঁতক ধৰিব পৰা নাই তাৰপাছত গাড়ীটো আমি তাতে জব্দ কৰিছে তাৰপাছত টানি ল'ম গোটেই ড্ৰাইভাৰ চলাই গৈছে তাৰপাছত বস্তুটো হ'ল সিহঁতে বহুত দিন পৰা সিহঁতে টাৰ্গেট কৰি আছে মই জইন কৰাও বেছি দিনো হোৱা নাই আজিৰ পৰা কিমান 10 দিনে হৈছে ফেব্ৰুৱাৰী 18 জুন আছে আজি কিমান 10 দিন হৈছে আজি ফেব্ৰুৱাৰী 2 তাৰিখ মাৰ্চ 2 তাৰিখ হৈ গ'ল তাৰপাছত এইটো বস্তুটো ইনফৰমেশ্যন হৈ বস্তুটো পঠাইছোঁ তাৰপাছত গাড়ীতে এতিয়া বস্তু আছে আমাৰ এই চেয়াৰো আছে আপোনাৰ চব পলাই গ'ল চিনাক্ত কৰিব পৰা নাই আৰু ক'ত নিয়া কথা আছিলে এইটো এইফালে কি কয় কুচুৱা নগাঁও ডিষ্ট্ৰিক্ট আৰু কুচুৱা এই ভিতৰত আছে সিহঁতে লৈ যাব 2-3 দিন আছে আমি ইনভেষ্ট কৰি আছে কিন্তু ৰাতিটো পাই গ'ল আৰু সিহঁতে 2-3 আগৰ পৰা চেষ্টা কৰিছে এইটো ইনফৰমেশ্যনটো পাই আছে কিন্তু ল'ব পৰা নাই আমাৰ এনেকুৱা ডিউটি দি আছোঁ তাৰপাছত সিহঁতে বস্তুটো ল'ব পৰা নাই কোনটো ঠাইৰ পৰা আপোনালোকে ডিটেইন কৰিব পাৰিছে এইটো আমৰেং তেনেকৈ আৰু এই মেইন ৰোডতে আৰু 54 নোটছ আছে ইয়াতে তাৰপাছত চব ফান্তা আছে তাৰপাছত ইয়াৰ বিলো হ'ব আপোনাৰ 80,000 মান হ'ব ইয়াৰ বিলো মাৰ্কেট বিলো এনে ক'ৰ পৰা ক'লৈকে লৈ যোৱাৰ সেইটো বস্তুটোৱে ইনফৰমেশ্যন পোৱা মতেতো আমাৰ এই ভিতৰ ৰাস্তালৈ প্ৰায় কচুৱা লৈ যাব নগাঁও জিলা কচুৱা মানে আমৰেঙৰ পৰা নগাঁও জিলা কচুৱা লৈ এনেকৈ খবৰ পাইছোঁ সেইকাৰণে এতিয়া আমি ডক্টৰটো কৰি ৰাখিছোঁ আৰু কিবা খবৰ